नमस्कार खुलुमबाय कार्बि आलं डिस्ट्रिक्ट कमिटी 77 एनुअल सेशन दुई दिনৰ কাৰ্যসূচী আজি শেষ দহমাহ আৰত যিটো ষ্টাৰ্ট হৈছে তাতে মুখ্য অতিথি হিচাপে মই সেইটো বাথৌ ধৰ্মৰ কাৰণে কাৰ্বি আলং ডিষ্ট্ৰিক্ট বুলি নহয় সমগ্ৰ বাথৌ ধৰ্মসকলৰ কাৰণে ভাৰত প্ৰেয়াৰ মাছ আৰু প্ৰেয়াৰ কৰিছিল প্ৰায় 2000ৰ অধিক আমাৰ বাথৌ প্ৰেয়াৰী ইয়াতে অংশগ্ৰহণ কৰিছে। এইটো আমাৰ বাথৌ ধৰ্মৰ কাৰণে খুবেই শুভলক্ষণ, কিয় আমাৰ এতিয়া অকল অসমতে নাই, ইণ্টাৰনেশ্যনেল লেভেলত আমাৰ যিটো বাথৌ প্ৰেয়াৰী আছে এইটোৰ কাৰণে এইটো ভাল মেছেজ এটা যাব যে প্ৰাৰ্থনা কৰাৰ কাৰণে ভাৰত প্ৰেয়াৰটো মানৱৰ সুখ শান্তিৰ কাৰণে যিটো প্ৰেয়াৰ কৰা হৈছে এইটো ডিষ্ট্ৰিক্ট কমিটি আমাৰ দুলাৰাই বাথৌ ধৰ্ম আঞ্চলিক কমিটি গাঁও কমিটি প্ৰায় আমাৰ অল আসামৰ ডিষ্ট্ৰিক্ট 28টা ডিষ্ট্ৰিক্ট কমিটি আছে। এতিয়া চবতে বাথৌ প্ৰচাৰ স্থানটো লয় কিছুমানে থাকা পিছত বিভিন্ন প্ৰগ্ৰাম লয় তেওঁলোকে কাৰ্বি আলং কমিটিয়ে 77 এনুৱেল কনভেনশ্যনটো সোণাপুৰ বিয়া আঞ্চলিক কমিটিত কৰা হৈছে। সেইটো কাৰণে আমাৰ বাথৌ ধৰ্মৰ কাৰণে বিশ্ব দৰবাৰত এটা ভাল বিশেষতা কৈছোঁ যে ভাৰতৰ মাধ্যমেদি আমি পাবলৈ সক্ষম হয় আৰু ভাৰতটোৱে মানৱ সম্পদৰ কাৰণে ভাৰতটো ত্যাগ কৰাৰ কাৰণে দৰকাৰ আৰু সেইটোৱে আজি কাৰ্বি আলং মহাসভাৰ সভাপতি হওঁ। আজি আমাৰ ইয়াত শেষ কাৰ্যকাল বছৰেকীয়া অধিৱেশন অনুষ্ঠিত হৈ গ'ল। আজি আকৌ আমি ইউনিক হিচাপে অৰ্থাৎ এইবাৰ প্ৰথম হিচাপে আমি 2000 আমাৰ আৰজনা আমি সেইটো আয়োজন কৰিছোঁ। সেইটো কাৰণে কৰিছোঁ আমি বাথৌ মহাসভাৰ যিবিলাক আমাৰ কাৰ্যসূচী আগুৱাই নিয়াৰ লগতে আমাৰ যিবিলাক আমাৰ বাথৌ ধৰ্মৰ মানে পূজা কৰা মানুহসকল তেখেতসকলৰ মাজত আমি এটা ভাল মেছেজ কঢ়িয়াই নিবলৈ কাৰণে আজি এইটো আয়োজন কৰিছোঁ। আৰু যিহেতু আমাৰ দুলাৰাই বাথৌ মহাসভাৰ আমাৰ এই জেনেৰেল ছেক্ৰেটাৰী তেখেত ইতিমধ্যে আপোনালোকক এই নিজৰ বক্তব্য ৰাখিছেই। তেখেতসকলৰ মানে আদত বুলিও ক'ব লাগিব, তেখেতলোকৰ মানে আমি বিথুন বুলি কয়, তেখেতসকলৰ আদত মতে আমি বছৰেকীয়া তেনেকুৱা অধিৱেশন অনুষ্ঠিত কৰিবলগীয়া হয়। আমাৰ সংবিধানতে সেইটো আমাক কোৱা আছে। এই হিচাপত আমি 2025 চনৰ আমাৰ যিটো লাষ্ট অধিৱেশন আজি আমি ভেন্দাঘাট আঞ্চলিক কমিটিৰ সৌজন্যত আমি আজি এই 77 আমাৰ অধিৱেশন এইটো আমি আজি এই অনুষ্ঠিত কৰিছোঁ। আৰু আজি প্ৰায় সামৰণিৰ পৰা প্ৰগ্ৰাম হৈছেহি। আমাৰ এই আৰজ শেষ হোৱাৰ লগে লগে আমাৰ আজি কাৰ্যসভা শেষ হ'ব। গতিকে আপোনালোকৰ ফালৰ চেনেলটোৰ যোগেদি আমি কাৰ্বি আংলং হৈ আপোনালোকলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ, যাতে আমাৰ বাথৌ ধৰ্মৰ যিখিনি য'ত কিঞ্চিত প্ৰচাৰ হ'ব লাগে আপোনালোকৰ যোগেদি হওক, এইটো আমি মনোবাঞ্ছা কৰিছোঁ। ধন্যবাদ।